এতিয়া দেখিব মহাৰাজ এই সভাবোৰৰ পৰাক্ৰম আপুনি নিশ্চিন্তে থাকক মহাৰাজ আপুনি নিশ্চিন্তে থাকক আপুনি নিশ্চিন্তে থাকক মহাৰাজ আপুনি নিশ্চিন্তে থাকক নিশ্চিন্তে থাকো নিশ্চিন্তে থাকো মোৰ প্ৰাণবৈৰিক যদি তোমালোকে হত্যা কৰিব পাৰা তেন্তে ইয়াৰ পুৰস্কাৰ কি হ'ব জানা? ইয়াৰ পুৰস্কাৰ হ'ব মোৰ অৰ্ধ ৰাজ্য আৰু স্বৰ্ণ মুকুট। আৰু যদি নিৰাশ মনেৰে উভতি আহা তেন্তে ইয়াৰ পৰিণাম হ'ব হিৰণ্যে। যোৱা নিজ নিজ কৰ্তব্যত হোৱাগৈ অগ্ৰসৰ যোৱা।